কি হল খুঁড়াই দিম চুলি মই চৌলেদি ইঞ্জিন চিজ না সেইটোতো কথা ইঞ্জিন চিজ কৰিছে তাৰ গাড়ীখন উপাংশুৰ পেটৰ দৰে মাছ আছে না তাতে যাই কিনে চাম তাৰ পেটৰ চাইজৰ অগাত কাইজা লাগছি গাইছ তাতে অগাত কাইজা মাৰামাৰি নীলা আৰু ৰঙা পুলিচৰ গাড়ী এনে হৈ গৈছে নে কি ক এফালে এফালে আৰু এতে আছে চাগে এইখিনি ব্ৰইলাৰ চাগে এতে আছে ছাগলীৰ মাংস তাৰে পিছত এতে আছে মেজিত আপোনালোকক দেখালো এইফালে আৰু গান চান লাগি আছে কপিৰাইট লাগিব পাৰে আৰু গালি দিয়া এতিয়া কি হ'ল এতিয়া কি হ'ল খুঁড়াই দিম চুলি মই চুলি ঘুমাই থাকাতে খুঁড়াই দিম দে হ'ব দে নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ চ' ফ্ৰেণ্ডছ এই বেচিনৰ পৰা আজি ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ তাৰ আগত দেখিলে মায়ে গালি দিছে কাৰণ কিয় দাড়িগিলা কাটা নাই চুলিটো কাটা নাই দাড়িগিলাও বহুত লম্বা আছে কাটা নাই সেইকাৰণে মই এতিয়া দাড়িখিনি ধুনীয়াকৈ কাটি লওঁ তাৰপিছত লগ পাই আছোঁ দাড়ি কাটি থাকোঁতে আধাতে ট্ৰিমাৰ শেষ হ'ল চাৰ্জ এই উৰুকাৰ দিনা ৰাতিপুৱা গালি খালোঁ এফালে চাৰ্জ শেষ দিনে বেয়া যাব নেকি আজি এৰো দেখোন পুৰা দুখত চাই আছে পুৰা একদম কি বা কৰি আছে ইহে জানে আৰু গাইজ দাড়ি চাড়ি কাটি কিনে ধুনীয়াকৈ উপাংশু আৰু মই ওলাই আহিলোঁ মানে কি হৈছে আজিতো মাঘ বিহু উৰুকা সেইকাৰণে মানে বজাৰত যাওঁ বজাৰত যাই কিনে মানে কি আছে কি নাম গোটেইখিনি দেখাই আছোঁ ধুনীয়াকৈ এইবাৰ চাওক এটা প্ৰগতিত যাম প্ৰগতিত মানে মাছৰ বজাৰ চজাৰ হৈ আছে না ধুনীয়াকৈ দেখাই আছোঁ বলক আৰু ইয়াতে পুলিচ চুলিচো বহুত দিছে কাৰণ ইয়াতে মানে ইমান জাম হৈ থাকে না এটা কাম কৰি ফালি ঘূৰি কিনে প্ৰগতিত দেখি সোমাই দিয়ে ডাইৰেক্ট এই মস্ত ডাঙৰ মোৰ সমানে হ'ব পায় কেতিয়া সেনে আন লাগছি মোৰ কি কৈছে ল'ব পাৰা মোৰ সমান নে কি কেতিয়া মোৰে সমান না তোৰ সমান নকদে আৰু গাইছে আমাক মানে ভাবনা নালাগে যে আমি মাছ কিনিব আহিছোঁ মাছটো ঘৰতে কৰিব নিছি আমি এনে একবাৰ দেখাব আহিলোঁ ব্লগ বনাইছোঁ যাতে আৰু এইফালে আপোনাৰ মানুহ চাব পাৰে বহুত মানুহ আৰু এৰিয়াটো বহুত ডাঙৰ মানে ভিডিঅ'টো হৈ লাগি আছে আমাৰ চকতে মানে প্ৰগতি সংঘত নে কি ক বাকী আজি তইতো মেৰে থাকবি হ'ম পাই সেইটোতো মামাৰ তাতে মামাৰ থাকিব বাকী আমি গোটা শ্ল' চলিকেইটা নগম আজি তাৰ কথা গম পালে নাই প্ৰজ্ঞাও গাড়ী ওলাব আকাশো গাড়ী ওলাব ময়ো গাড়ী ওলাম তই এনেই গেল তই ওলেদি ইঞ্জিন চিজ না সেইটোতো কথা ইঞ্জিন চিজ কৰিছে তাৰ গাড়ীখন এতিয়া ইয়াৰ পৰা এটা কাম কৰোঁ আমি ইণ্ডিকেটৰ ফালে যাওঁ তাতে বজাৰটো চাওক বাট বজাৰটো চাই কিনে ঘূৰি আহোঁ ধুনীয়াকৈ ইয়াৰ পৰা এৰিলোঁ এতিয়াতে এই মাছ মানে কি মই খাই ভাল নাপাওঁ কিন্তু মানে চাই বা ধৰি হওক জাল মাৰি হওক বহি বহি কিনে হওক সেইবিলাক কৰি ভাল লাগে হয়নে নহয় কথাটো কৈছোঁ তই মানে খাই ভাল নাপাওঁ সঁচা কথা কিন্তু মানে এইবিলাক চাই তামান ভাল লাগে মাঘৰ বিহু আহিল মই না মাঘৰ বিহু আহিল ঢোল পেঁপাও বজিল মই না ঢোল পেঁপাও বজিল গাইছ এতিয়া যাই আছোঁ ইণ্ডিয়া গেট আৰু মাছ চাম কিমান ডাঙৰ মাছ আছে উপাংশুৰ পেটৰ দৰে মাছ আছে না তাতে যাই কিনে চাম তাৰ পেটৰ চাইজৰ মোৰ দৰে ক্ষীণ লম্বা মাছো দেখিছোঁ কিন্তু ইয়াৰ দৰে পেট থকা মাছ ডাঙৰ দেখাই নাই সেই বিচাৰি যাই আছোঁ এতিয়া সেইখন দামতে আছোঁ আৰু গাইজ বৰ্তমানতে মানে ইণ্ডিয়া গেটৰ বজাৰত আহিছিলোঁ এইখিনি বজাৰখিনি চাব পাৰে ইমানতে মানে এটা খাচ নহয় আৰু ৰঙিয়াত যোনে আছে মানে চবে জানেই যে মানে মাছৰ বজাৰ বা কিবা বজাৰ ক'ব গ'লে প্ৰগতিতে মানে চবতকৈ ডাঙৰকৈ হয় দেখিছোঁ আপোনালোক মানুহ এতিয়া মানে সিমান নাই কেইখনমান ইয়াতে এইফালে আছে এইফালে কেইখনমান আছে মানে সিমান এটা খাচ নহয় হা মাছো সিমান ভাল চাল নাই মানে সৰু সৰু এনেকুৱা টাইপ আৰু দেখাই আছোঁ বাৰু একবাৰ কেনেকুৱা আছে অগাত কাইজা লাগছি গাইছ তাতে অগাত কাইজা মাৰামাৰি ঘূৰি আহিলোঁ এতিয়া মই অলপমান ঘূৰাব আনিছোঁ তাই মানে আমাৰ লগৰ কিছিল লগৰ দাদাহঁতে বা আমাৰ গাঁৱৰ চলিগিলা এতিয়া মানে ভেলাটো বনাই ৰাতি এতিয়া জুই ধৰিব চাগে এইখিনিতে এতিয়া ৰাতি আপোনালোক লগ পাম ধুনীয়াকৈ এতিয়া মই ফুৰি আছোঁ এনেকবাৰ দেখি দিলোঁ ধুনীয়াকৈ আৰু তোমাৰ গাঁৱৰ ভেলাটো আছে সেইখিনিও দেখাম কালি দেখাম এইটো কালিৰ ব্লগত হ'ব কিন্তু এতিয়া মানে ইয়াক ফুৰাই থাকোঁ এতিয়া বৰ্তমান আছিলোঁ মই প্ৰজ্ঞাহঁতৰ ঘৰত প্ৰজ্ঞা আছোঁ মই আছোঁ তাৰপিছত এইফালে আছে হিমাংশু আকাশ আহি আছে অলপ দেৰি হ'ব তাৰ আৰু এইফালে ধুনীয়াকৈ দুখনে বাচন্তি লৈ যোৱা যাব আজি হিমাংশু স্কুটিখন থলাক এতিয়া বেছি দেৰি নকৰোঁ কথা চথা নকওঁ আমি ওলাই যোৱাৰ পৰা নেকি এতিয়া বৰ্তমান আহি পালোঁ এখন দোকান ইয়াতে বহি আছোঁ হিমাংশু আৰু মই আৰু এতিয়া আকাশৰ অলপ দেৰি হ'ব বুলি মই তাতে ক'লোঁ বাকী ইফালে প্ৰজ্ঞা আহি আছে আৰু নৱজিত আহি আছে আমাৰ লগৰে তাক বাৰু আগতে ব্লগত দেখা নাই চাগে আপোনালোকে ইয়াতে দুয়ো আহি আছে আমি ইয়াতে দুয়ো বহি আছোঁ ধুনীয়াকৈ গান শুনি কিনে ইয়াতে আহিলে ইয়াতে ধুনীয়াকৈ কিবা কিবি খাওঁ চাহ তাহ খাওঁ কি কৰোঁ দেখা যাওক অলপ ধুনীয়াকৈ কুকুৰ দুটাৰ কাৰণে গাই আধা ঘণ্টা মানে ৰখিলোঁ নেকি আহাই নাই কি ধুনীয়াকৈ ৰখা হিমাংশু আমাৰ আধা ঘণ্টামান হোৱা নাই আধা ঘণ্টা বহুত হৈছে আধা ঘণ্টাতকৈ সিমানে আৰু
যাই আছোঁ পালোঁ কিন্তু ওলছিলোঁ এক লগত ঘৰৰ পৰা ওলছিলোঁ মই ভিডিঅ'টো দেখিছোঁ এতিয়ালৈকে আহিব নাই আৰু পাছত এখানতো ধুনীয়াকৈ থৈ দিছোঁ প্ৰজ্ঞাৰ খান আহিলে এংকে সোমাই দিম আকাশৰ খান আহিলে এংকে সোমাই দিম এনেই আৰু জানো এখানতো এখানৰ ৰাইন' বেবী নহয় ৰ'বা কি নাম এখানৰ ৰাখাই নাই নামকৰণ কৰি মণ্ডপখন পাতিম অতি সোনকালে চবকে মাতিম সেই বৰ্তমান আহিপালাক এইফালে প্ৰজ্ঞা এইফালে আছে নৱজিত আৰু এইফালে আছে হিমাংশু নীলা আৰু ৰঙা বৰ পুলিচৰ গাড়ী এনে হৈ গৈছে নে কি ক একদম বাকী বিহুত নামেতলি ঘৰত অলপ আগত আমাৰ ঘৰৰ পৰা নাহিলি য়েছ পাহৰি গৈছোঁ মানে মই গাইছ সেইটো বাদ দিলোঁ এতিয়া ধুনীয়াকৈ ইয়াতে অলপমান থাকোঁ তাতে জুই চুই ধৰোঁ নেকি চাওঁ অলপমান আৰু এইফালে মোৰ মানে এটা কামো আছে তাতে যাব লগা হ'ব পাৰে যদি যাব লগা হয় চাহ তাহ খোৱাই নহ'ব মানে মোৰ সেইকাৰণে ব্লগটো বন্ধ এতিয়া সোনকালে এতিয়া চাওঁ মাক ফোন কৰি চাওঁ যদি যাব লাগে গুচি যাম আৰু এইফালে ঠিক আছে বৰ্তমান মানে কি হ'ল মোৰতো মানে প্ৰব্লেম থকা বুলি কৈছোঁ এইটো বেলেগ কথা কিন্তু মানে প্ৰজ্ঞাৰ বোলে কিবা এটা প্ৰব্লেম হ'ল প্ৰজ্ঞা তোক মই যাই কিনে এতিয়া বৰ্তমান লগ কৰি আছোঁ তোৰ যিখিনি কাম আছে তই সেইখিনি কৰিলোঁ ঠিক আছে আধা ঘণ্টা ঠিক আছে আধা ঘণ্টা আমি ইয়াতে আছোঁ ধুনীয়াকৈ তই যাই থাক তোক লগ কৰি আছোঁ তোক মই ফোন মাৰিম হা এতিয়া ধুনীয়াকৈ যা মিনিষ্টাৰে কুকুৰ এফালে হিমন্ত নেকি বাপ্পা এক্সাইজ লগাইছে নেকি ইয়াতে এনে চাউণ্ড কৈছে গোটেই এক্সজষ্টে ল'ব লাগ নেকি আপোনাৰ নামটো চ নামতে অৰা আছে নামতে আছে ইয়ন আৰু এটা লাগি আছে না ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা কি লিখিলে হিমাংশু চবতে তোমাৰ নাম নেকি হে আৰু গাইজ বৰ্তমান আহি পালোঁ আমাৰ মানে ঘৰ তাৰপিছত কি হৈছে আকাশ আহি পালাক মানে ধুনীয়াকৈ সেইফালে আছে হিমাংশু ইফালে আছে ৰিদীপ হেপী উৰুকা মানে কি হৈছে গাড়ীখন সোমাই থৈ দিলোঁ ধুনীয়াকৈ মানে কথাটো হৈছে আকাশৰ মানে ঘৰতো মানে সেইফালে কিছু খানা হৈছিল না গাঁৱত তাতে সেইকাৰণে মানে দেৰি হ'ল তাৰ আমি ঘৰতে আহিলোঁ সেইকাৰণে একবাৰ লগ কৰিব আহিলাক ধুনীয়াকৈ মাংসু কিবা ক'বা নেকি না মই এই ষ্টৰি চাই দে চ তোৰ হেৰি কি বুলি কয় এইটো ভিউৱাৰ্ছবিলাকো কোনে উৰুকাত কি খালাক কমেণ্ট দিয়ক কমেণ্ট দেখ মই কমেণ্ট যদি এটা কথা মনত পৰিছে কোনোবাই যদি ভিডিঅ' চাই আছা কোনে চাই আছা নেকি মোৰ কামবেক লাগে নেকি লাগে কমেণ্ট মাৰক মানে কথাটো হৈছে যে মানে কোনে চাই আছা এইটো মই গম নাপাওঁ না ভিউজটোহে গম পাওঁ যে ইমান ভিউজ আহিছে এটা ডট হ'লেও কমেণ্ট যদি দিয়ে মানে ভাল পাম আৰু গম পাম যে উনি চাই আছে বা শুনি চাই আছে তেতিয়া মানে মনত থাকিব যে মোৰ ভিডিঅ' চাই বা তাই মোৰ ভিডিঅ' চাই বা সি মোৰ ভিডিঅ' চাই এনেকুৱা গম পাম সেইকাৰণে কমেণ্ট এটা জনাই দিয়ক ধুনীয়াকৈ তোৰ লগত উৰুকাত কি খালা সেইগিলাও দিলি হ'ল ইমান নালাগে যদি ডট এটাও দি না নামটোতো আহিব না গম পাই যাম যে কোনে চাই আছে মোৰ ভিডিঅ'টো সেইটো বস্তু সেইকাৰণে বেলেগ আপত্তি নাই এতিয়া ধুনীয়াকৈ আকাশ যাতে বোলে ঘৰতে যায় আৰু এনেকুৱা লগ কৰিব আহিলে আমাক এতিয়া এইফালে মেজিক দেখি অলপ দেৰিকৈ যাম এতিয়া ঘৰত দেখি যাই কিনে কি বনাইছে মায়ে এইটো আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ লগ পাই আছোঁ ব্লগটো কালিক দিলে কণ্টিনিউ কৰি দিবি কালিক মানে কালি নহয় আজিৰ ভ্লগটো এইটো শেষ হৈ যাব কালি আৰু নতুনকৈ ব্লগ হ'ব কালি তাৰমানে সেই ভ্লগ হ'ব আৰু মেজি জ্বলা ভ্লগ এইবিলাক কি শিখৰৰ ধোৱা নেকি শিখৰ একো নাই ইয়াতে নিয়ৰত থোৱা ঠিক আছে দেখো গাইছ এতিয়া মই মানে ধুনীয়াকৈ খৰাই পালোঁ চবেই গেল এতিয়া মায়ে কি বনাইছে আপোনালোকক মই ধুনীয়াকৈ একবাৰ দেখাই আছোঁ ইয়াতে বনছে আপোনাৰ গাহৰি তাৰে পিছত ইয়াতে ভাত আছে ইয়াতে কিবা আছে গাখীৰ এইফালে আৰু ইয়াতে আছে চাগে এইখিনিতে ব্ৰইলাৰ চাগে ইয়াতে আছে ছাগলীৰ মাংস তাৰে পিছত ইয়াতে আছে এই কিবা আছে মাছেদি যে কণী চণী ভাজে সেই আছে তাৰে পিছত ইয়াতে আছে নহয় এইখিনি ব্ৰইলাৰ মাংস এইখিনি আছে হাঁহৰ মাংস মাছ ক'ত গ'ল ইয়াতে আছে ধুনীয়াকৈ মাছ মটৰেদি বনাইছে পূৰা আজি একদম খাই দিব লাগিব ইয়াতে আছে দালি তাৰে পিছত ইয়াতে বা কি আছে ইয়াতেও আছে এখন বেলেগ কিবা দালি চালি কিবা গম নাপাওঁ এইখিনিতে আৰু বস্তুটো কিন্তু ধুনীয়াকৈ খাই লওঁ আৰু ক'ত কি কৰি আছে মায়ে গম নাপাওঁ বাৰু ইয়াতে কি আছে এইফালে কিবা মাংস আছে ইয়াতে কি বেয়া গম নাপাওঁ দেই আৰু এইগিলা আৰু এইফালে মায়ে মই তেতিয়া দেখিছিলোঁ না মানে লাৰু বনাই আছিল তাতে লাৰু আছে ধুনীয়াকৈ লাৰুকেইটা থৈ দিছে আৰু পিঠা চিঠা এইফালে আছে সেই আৰু এতিয়া ধুনীয়াকৈ ভাতটো খাওঁ ভাতটো খাই কিনে মেজিৰ ফালে যাম মেজিৰ ফালে আপোনালোকক যাই কিনে ধুনীয়াকৈ লগ পাই আছোঁ এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ মই আকৌ ইমান যে মাংস আছে মই গোটেই মাংস দি আনিও নাখাওঁ চবেই জানে মানে বহুতে জানে প্ৰায় মই এটা ব্ৰইলাৰ আৰু গাহৰি বাচিখিনি দি ধুনীয়াকৈ ভাতটো খাই লওঁ খাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ ভাত খাব বহি গ'লোঁ মই এইফালে ল'লোঁ ব্ৰইলাৰ তাৰপিছত এইফালে আছে গাহৰি আৰু বেবী হেই মই হাত দিয়া নাই ছাগালেদি বোলে দেখোন বহিছা বোলে আজি মই দিম দে হাত দি ধুনীয়াকৈ এইখিনি খাই লওঁ খাই লৈ কিনে অলপমান ৰেষ্ট লৈ কিনে মেজিৰ ফালে যাওঁ তাতে ৰাতিক লাগি আছোঁ আৰু বাকী কি কৰোঁ কি নকৰোঁ আপোনালোক গোটেই দেখিছোঁ হা চব দেখিছোঁ মই হাললৈ দেখিছোঁ দেখোন হাঁহৰ মাংস ছাগাল মাছ ব্ৰইলাৰ গোটেই দেখিছোঁ দেখোন দেখিছোঁ এইফালে এতিয়া বহি আছে ভাত খাব বহিছে তাৰপিছত এতিয়া মা এইফালে ভাত বাঢ়ি আছে বাকী পাপা নাই পাপা বাহিৰত গৈছে সেইফালে মেজিত য'ত আছে তাতে বহি আছে বোলে তাৰপিছত এতিয়া ভাতটো খাই লওঁ ভাতটো খাই লৈ কিনে তাতে এইফালে যাম আৰু গাইছ তাতে আহিলোঁ ধুনীয়াকৈ মেজিত আপোনালোকক দেখালোঁ এইফালে আৰু গান চান লাগি আছে কপিৰাইট লাগিব পাৰে আৰু এইবাৰ মানে মানুহ চানুহ নাই
মানুহ চানুহ নাই দেখোন কি কবি মানুহে নাই কি ক'ম আৰু এতিয়া তাকেতো সেই আৰু এতিয়া বহি আছোঁ ধুনীয়াকৈ আমি আৰু অলপমান টাইম থাকি যদি মানুহ চানুহ নাই ঘৰত যাওঁ ঘৰত যাই কিনে আপোনালোকক গোটাই দেখি আছোঁ তাৰপৰা মানে মই ঘৰতে গুচি আহিলোঁ কাৰণ কিয় মানে তাতে মানুহ চানুহ নাছিল এইফালে আৰু মানে এনেকৈ মানুহ চানুহ মানে ভিডিঅ' চিডিঅ' বনাব ভাল নালাগে মানে ভিডিঅ'টো ইমান এটা সেই হৈ যায় নাযায় না আৰু এইফালে চব ল'ৰা ছোৱালী এতিয়া মানে ঘৰতে গ'ল অলপমান টাইম তাতে বহিলোঁ গান চান শুনিলোঁ আৰু তাত ঘৰত গুচি আহিলোঁ এতিয়া মাহঁতে ঘুমাইছে তালা মাৰি থৈ গৈছিলোঁ বাহিৰৰ পৰা মই বাহিৰৰ পৰা মানে কি বেলেগ এখন দৰ্জাত মাৰিছোঁ এখন দৰ্জা সেইফালে খোলা সেইটো বেলেগ কথা আৰু সেই আৰু মানে এইটো ব্লগ এইখিনিলৈকে আছিল বিহু বুলি আজি বনালোঁ এইটো বিহু জুবিনদাৰ মানে অবিহনে জুবিনদাৰ নাই বেয়া লাগে কিছুমান কথা ভাবি কিনে আৰু যিমানখিনি বাৰু জুবিনদাৰ কাৰণেতো বহুতে লাগি আছে বা আমিও লাগি আছোঁ কিন্তু ন্যায় পালি ভাল আছিল সেইটো কথাই কওঁ আৰু বিহুৰ চবকে শুভেচ্ছা জনালোঁ জানো এইটো বিহু মানে সিমানো ভাল নহয় কিন্তু চবকে শুভেচ্ছা জনালোঁ বিহুৰ আৰু এই ভিডিঅ'টো এইখিনিলৈকে আছে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক নতুন ভিডিঅ' কালি মানে আৰু লৈ আহিছোঁ তো থাকক মোৰ লগত লগ পাম আৰু অসমীয়া আমি চৌজয় আই অসম